নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবোৰ বিএড কলেজ আছে সেই সকলোবোৰ বিএড কলেজৰ এডমিশ্যন ফিজ কিমান আছিল যোৱাবাৰ আৰু ফৰ্ম ফিলআপ ফিজ কিমান আছিল, লগতে ফৰ্মবিলাক অনলাইন নে অফলাইন মোডত এপ্লাই কৰিব পাৰিব, সকলোবিলাক আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ প্ৰথম কলেজখন হৈছে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। এইখনত যোৱাবাৰ অফলাইন আৰু অনলাইন দুটা মোডত এপ্লাই হৈছিল আৰু ফৰ্ম ফিজ আছিল 600 ৰুপিজ আৰু ইয়াত ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ আছিল 95,000। তাৰপিছত 2 নম্বৰত আছে আতাউৰ ৰহমান কলগাছিয়া। এইখনত অফলাইন মোডত এপ্লাই হৈছিল যোৱাবাৰ আৰু ফৰ্ম ফিজ লৈছিল 200 ৰুপিজ আৰু 3 নম্বৰত আছে বাইহাটা চাৰিআলি বিএড কলেজ। এইখনত যোৱাবাৰ অফলাইন মোডত এপ্লাই হৈছিলে আৰু ইয়াৰ ফাৰ্ষ্ট ইয়াৰৰ ফিজ আছিল 77,000। মই বৰ্তমান এইখন কলেজতে বিএড কৰি আছোঁ। তাৰপিছত 4 নম্বৰত আছে বজালী টিটি কলেজ। এইখনত যোৱাবাৰ অফলাইন মোডত এপ্লাই হৈছিল আৰু ইয়াত এপ্লাই ফিজ লৈছিল 100 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ ফিজ আছিল 78,000। তাৰপিছত 5 নম্বৰত আছে বৰনগৰ বিএড মহাবিদ্যালয়। এইখনত অনলাইন আৰু অফলাইন দুটা মোডত এপ্লাই হৈছিল আৰু ইয়াত ফৰ্ম ফিজ আছিল 400 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ ফিজ আছিল 70,000 আৰু ছেকেণ্ড ইয়াৰৰ ফিজ 83,000। তাৰপিছত 6 নম্বৰত আছে বৰপেটা বিটি কলেজ। এইখনত যোৱাবাৰ অফলাইন মোডত এপ্লাই হৈছিল আৰু ফাৰ্ষ্ট ইয়াৰৰ ফিজ আছিল 83,000 আৰু এইখন কলেজত এপ্লাই ফিজ লৈছিল 400 ৰুপিজ। তাৰপিছত আছে 7 নম্বৰত বিশ্বনাথ কলেজ। এইখনত যোৱাবাৰ অফলাইন মোডত এপ্লাই হৈছিল আৰু ফৰ্ম ফিজ লৈছিল 100 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ ফিজ আছিল 75,000। 8 নম্বৰত আছে বঙাইগাঁও বিএড মহাবিদ্যালয়। এইখনত অফলাইন মোডত এপ্লাই হৈছিল আৰু এপ্লিকেশ্যন ফিজ লৈছিল 100 ৰুপিজ। ইয়াৰ পিছৰ কলেজখন হৈছে বকো অৰ্থাৎ কলেজ অফ এডুকেশ্যন বকো। এইখনত অফলাইন মোডত এপ্লাই আৰম্ভ হৈছিল আৰু ইয়াত এপ্লিকেশ্যন ফিজ লৈছিল 500 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ আছিল 80,000। তাৰপিছত আছে কলেজ অফ এডুকেশ্যন গুৱাহাটী। এইখনতো অফলাইন মোডতে এপ্লাই হৈছিল আৰু এইখনত এপ্লিকেশ্যন ফিজ লৈছিল 500 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ আছিল 90,000। তাৰপিছত আছে কলেজ অফ এডুকেশ্যন মৰিগাঁও। এইখনত অনলাইন অফলাইন দুটা মোডতে এপ্লাই হৈছিল আৰু এপ্লিকেশ্যন ফিজ লৈছিল 600 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ আছিল 95,000। তাৰপিছত আছে কলেজ অফ এডুকেশ্যন নগাঁও। এইখনতো অফলাইন মোডত এপ্লাই হৈছিল আৰু এপ্লিকেশ্যন ফিজ বহুতেই আছিল 1,000 ৰুপিজ আৰু লগতে এডমিশ্যন ফিজো এইখন কলেজত বহুত হৈছিল, যোৱাবাৰ আছিল 1 লাখ টকা। আৰু নেক্সট কলেজখন হৈছে দেওমৰ্ণি বিএড কলেজ। এইখন আছে দৰঙত। এইখনত অফলাইন মোডত যোৱাবাৰ এপ্লাই হৈছিল আৰু এপ্লিকেশ্যন ফিজ লৈছিল 200 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ আছিল 85,000। তাৰপিছত আছে ধুবুৰী PGDT। এইখনতো অফলাইন মোডত যোৱাবাৰ এপ্লাই হৈছিল আৰু এপ্লিকেশ্যন ফিজ লৈছিল 500 ৰুপিজ আৰু ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ আছিল 70,000। তাৰপিছত এনেকৈ আছে ডায়েট শোণিতপুৰ, ডায়েট গোৱালপাৰা, ডায়েট কামৰূপ মিৰ্জা। এইকেইখনত শ্ব' কৰা নাই। তাৰপিছত আছে ডক্টৰ অনিতা বুঢ়া শৰ্মা। এইখনতো অনলাইন আৰু অফলাইন দুটা মোডত এপ্লাই হৈছিল আৰু এইখনত এপ্লিকেশ্যন ফিজ লৈছিল 1,000 ৰুপিজ আৰু এইখনত ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ আছিল 1 লাখ টকা। ইয়াৰ পিছৰ কলেজখন হৈছে গভৰ্ণমেণ্ট বিটি কলেজ গোৱালপাৰা। এইখনতো অফলাইন মোডত এপ্লাই আৰম্ভ হৈছিল আৰু এপ্লিকেশ্যন ফিজ আছিল 350 ৰুপিজ আৰু কোৰ্চ ফিজ আছিল 1 ইয়াৰত 19,800 টকা। তাৰপিছত আছিল গভৰ্ণমেণ্ট বাণীকান্ত গুৱাহাটী। এইখনতো অফলাইন মোডত এপ্লাই আৰম্ভ হৈছিল আৰু এপ্লিকেশ্যন ফিজ আছিল 200 ৰুপিজ আৰু কোৰ্চ ফিজ হৈছে 19,100 টকা পাৰ ছেমিষ্টাৰ। তাৰপিছৰ কলেজখন হৈছে গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় নগাঁও। এইখনতো অফলাইন মোডত এপ্লাই আৰম্ভ হৈছিল আৰু এইখনৰ এপ্লিকেশ্যন ফিজ আছিল 100 টকা। ইয়াৰ পিছৰ কলেজখন হৈছে KRD ছয়গাঁও। এইখনতো অফলাইন আৰু অনলাইন দুটা মোডতে এপ্লাই আৰম্ভ হৈছিল আৰু এপ্লিকেশ্যন ফিজ আছিল 1,000 টকা আৰু কোৰ্চ ফিজ আছিল 90,000 টকা 1 ইয়াৰ। তাৰপিছত আছে কলিয়াবৰ বিএড মহাবিদ্যালয়। এইখনতো অফলাইন মোডত এপ্লাই আৰম্ভ হৈছিল আৰু কোৰ্চ ফিজ আছিল 1,10,000 টকা। তাৰপিছত কলেজখন আছে চিটি মঙলদৈ। এইখনতো অফলাইন মোডত এপ্লাই আৰম্ভ হৈছিল আৰু এপ্লিকেশ্যন ফিজ আছিল 200 ৰুপিজ আৰু এইখন কলেজত আৰ্টছৰ বাবে 22,600 টকা পাৰ ছেমিষ্টাৰ আছিল আৰু ছায়েন্সৰ বাবে 23,100 টকা আছিল। এনেকৈ গোটেইকেইখন কলেজৰ দিয়া আছে। প্ৰাগজ্যোতিষ পছৰিয়া দিয়া আছে, RC চহৰীয়া টিটি কলেজত দিয়া আছে, ৰঙিয়া আছে, চিপাজাৰ আছে, SDB কলেজ টিহু আছে। এনেকৈ সকলোবিলাক দিয়া আছে। যদি আপোনালোকক এই দুখনৰ PDF লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত থকা লিংকটো ক্লিক কৰি হোৱাটছএপ গ্ৰুপটোত এড হৈ লওক, তাতে মই দি দিম।
আৰু যিহেতু আজি বি এ এটেণ্ডেঞ্চৰ ৰিজাল্ট প্ৰকাশ পাব, আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব। আজিলৈ এইখিনি আছিল, ধন্যবাদ।